हेलो फ्रेंड्स की खबर ভালনে আপোনালোকৰ মোৰ ভালে আৰু মই জেঠাইহঁতৰ ঘৰলৈ থাকিবলৈ যাবলৈ ওলাইছো আজি দাদা আহিছে মাজু দাদা আজি জেঠাই ঘৰত থাকিবলৈ মাতিছে সেইবাবে আমি গৈ আছো এতিয়া জেঠাই ঘৰলৈ থাকিবলৈ যাওঁ ধুলিয়ে হ'ব আৰু সোনকালে গৈ লওঁ এতিয়া ৰাস্তাও পুৰা এবাৰ বৰষুণ দিলে অৱস্থাই নাইকিয়া হৈ যায় মানে বোকা হৈ আছে পুৰা বেছি দূৰ নহয় আমি এখানে খোজকাঢ়ি আহি আছো মা আৰু বেটি হয় এয়া আমি এতিয়া জেঠাই ঘৰ পাই গ'লোহি এতিয়া বহি আছো পোহৰ দেখিছানে আন্ধাৰ এয়া জেঠু বহি আছে এফালে নব আৰু ভতিজা পোৱালিটো বহি আছে হাই কৈ দিয়া এনেকে কৈ দিয়া এনেকে হাই কৈ দিয়া হাই কৈছে দমু হাই 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 কৈছা কেনেকে হেৰি আনিব আদা আমাৰ বেটিয়ে বগাব নাজানে একে জেগাতে বহি থাকে আৰু সি বগাই যায় একে জেগাত নাথাকে সিটো একে জেগাত নাথাকে চব ক'ত গুচি গৈছে আমাৰ একে জেগাতে থাকে আহিব নাজানে তাই এই ঘূৰি থাকে অকল জেগাতে লুঙ্গি ডান্স কৰি দিয়া বেটি বেটি লুঙ্গি ডান্স বেটি লুঙ্গি ডান্স কৰি দিয়া এইটো লুঙ্গি ডান্স এটা বেটি নাচিব এতিয়া গান বজাই দিছে পুৰা নাচিছে গুড মৰ্নিং ফ্ৰেণ্ডছ কালি আৰু ভিডিঅ' বনোৱা নহ'ল আৰু জেঠাইহঁতৰ ঘৰতে পোৱালীবিলাকেও আমনি কৰিলে আৰু ইটো কৰি থাকোঁতে আৰু ভিডিঅ' বনোৱা নহ'ল আৰু আজি এতিয়া 10 মানে বাজিলে খাই বৈ আজৰি হ'লোঁ এই জেঠাইহঁতৰ ঘৰৰ পৰাই আজি তাহাঁতৰ ঘৰত ৰুব দিছে আজি পথাৰলৈ গৈ আছোঁ আমি নব আৰু মই কেনেকুৱা লাগিছে বাৰু মোক ৰোৱনী হাজত ৰুই নাই পোৱা আমাৰ ঘৰতো এনেকৈ খেতি নাই আৰু মই য'লৈ বিয়া হৈছোঁ তাতো আগতে খেতি কৰিছিলে বাৰু এতিয়া খেতি নকৰে চব বাগান লগাই দিলে সেইকাৰণে ৰুব লগা নহয় হ'লেও আজি আহিছোঁ আৰু ফূৰ্তি লাগে অলপ আগতে এনেই ইয়াত আমাৰ লগৰ ছোৱালী তাহাঁতৰ ঘৰত এনেই ৰুইছিলোঁ বাৰু আজি যাওঁচোন কেনেকুৱা হয় ৰুব পাৰোঁ নে নোৱাৰোঁ এয়া নবৌ ওলাই আছে গৈ আছোঁ আৰু এতিয়া পথাৰলৈ বুলি কেনেকুৱা লাগিছে আৰু দুজনীয়ে যাওঁ আৰু বতৰটো আজি ভাল কৰিছে ৰ'দ চ'দ নাই ডাৱৰীয়া হৈছে বেটিহঁতক খুৱাই থৈ আহিছোঁ শুই আছে বেটিও শুলে বেটাও শুলে উঠিবই আৰু সোনকালে যাওঁ এতিয়া সেয়া আমি পথাৰ পাই গৈছোঁহি আৰু এতিয়া নামিছোঁ আৰু পথাৰলৈ বুলি নবৈ ফটো মাৰিছে এফালে পথাৰ এইবোৰ এয়া মই নামিছোঁ এতিয়া পথাৰত জোক চোক ওলাব নাই বা এতিয়া এবাৰে ৰুই পাইছোঁ জীৱনত আৰু আজি লগাই দুবাৰ হ'ব নেহাঁহিব আৰু ভালকৈ যদি ৰুব নাজানো মনৰ ফূৰ্তি আৰু পথাৰলৈ আহিও মনত ফূৰ্তি লাগে সেইকাৰণে আহিছোঁ আৰু দুজনীয়ে আছোঁ আৰু আমি কোনো নাই এয়া এতিয়া ৰুবলৈ লৈছোঁ আৰু আমাৰ ভাগ্যত খেতি নাই
অলপ ৰুই ভাগৰে লাগিলে আৰু মোৰ ইমান ৰোৱা অভ্যাস নাই যে বিষাই গৈছে আৰু ভৰিছে বহি লৈছোঁ আৰু সেইকাৰণে নবৈ ৰুই আছে আৰু মই বহিয়ে লৈছোঁ আৰু বতাহ মাৰি আছে ধুনীয়াকৈ ভাল লাগিছে পথাৰৰ মাজত বহি ইয়াত যদি এতিয়া খোৱা বস্তু পোৱাহেঁতেন আৰু ভাল লাগিলেহেঁতেন খাবলৈ পথাৰত খোৱা মজাই বেলেগ কিন্তু আজি আমি খাই বৈ আহিছোঁ সেইকাৰণে আমালৈ এতিয়া নানে আৰু পোৱালিকেইটাতো এৰি থৈ আহিছোঁ সেইকাৰণে এতিয়া বনোৱা কোনোৱা কৰিব নোৱাৰিব পোৱালিকেইটা চাওঁতে মানে সেইকাৰণে নানে আমি ঘৰতে খামগৈ আৰু যামেই এতিয়া হ'লেই শুই আছিলে সিহঁতে উঠিলে কিজানি আমনি কৰি আছে কিজানি আমাৰ বেটীয়েতো মোক নেদেখিলে থাকিব নোৱাৰে বেটাটো আমনি নকৰে বাৰু মাকে যোৰহাট এৰি থৈ গুচি যায় এনেকৈ আমাৰজনীহে অলপ দিগদাৰ দিব হ'লেও আজিকালি বেছি ঘূৰাই ফুৰিলে থাকে আৰু আমনি নকৰে তেনেকৈ এয়া ৰুই শেষ হ'বলৈ হৈছে আৰু এতিয়া ঘৰলৈ যাম আৰু বেটীহঁতে উঠিলে আমি অহাৰ পাছতে উঠিলেই বোলে বেটী এতিয়া আৰু সেইকাৰণে যাবলৈ হৈছে আৰু আজি পাহাৰৰ কিনাৰত থকা বাৰীখনলৈ যাম বুলি ভাবিছিলোঁ এতিয়া যোৱা নহ'ব আৰু সিহঁতে উঠিলে যে ঘৰলৈ যাওঁ আৰু বেলেগ এদিনা আহিম আকৌ এয়া অকণমান আছে আৰু ফিনিচিং মাৰি দিছে নবৌয়ে অলপ আছে ফিনিচিং মাৰি দিছে তাৰপিছত একেলগে যাওঁগৈ আৰু ঘৰলৈ ৰুই মেলি হ'ল আৰু এতিয়া আমি আহি আছোঁ আমি মানে মই এইফালেদি আহিলোঁ নবৌ ইফালেদি আহি আছে এতিয়া লগ হ'মগৈ আৰু গৈ আছোঁ মোৰ অৱস্থাটো একদম মানে বেয়া হৈ আছে আৰু পূৰা কাহিল হৈ আছে বোকা লাগি অৱস্থা নাই পূৰা চেণ্ডেল হাতত অঁ বোকা হয় ব'লক যাওঁগৈ ল'ৰাকেইটা আমনি কৰিব